Hello everyone, good morning. ব্লগলে আপোনালোকক সকলোকে আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আমিও ভালে আছোঁ। ভগৱানে সকলোকে ভালে কুশলে ৰাখক। আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ইমানো ৰাতিপুৱা নহয়, 8-9টামান বজাৰ ভিডিঅ' হয় এইটো। ৰাতিপুৱা মানে কি ৰ'দটো ওলাইছে যিহেতুকে এইখিনি ফুলখিনি ধুবলগীয়া আছিলে, অলপমান লেতেৰা হৈ গৈছে। মই ভাবিছোঁ আজি যিহেতু ৰ'দটো ওলাই আছে, অলপ ভালকৈ ওলাই আছে, সেইকাৰণে মই ধুই দিওঁ। আৰু কি হৈছে মানে বেটিও ভাত মুখত দিয়াটো লাহে লাহে আহি আছে আৰু বেছি দিনো নাই ধৰক। সেইকাৰণে যিমানখিনি পাৰোঁ মানে সোনকালে কামখিনি শেষ কৰিব বিচাৰিছোঁ, যিহেতুকে ঘৰত মা আৰু মই বাৰু ঘৰখনত মা আৰু মই মাইকী মানুহ আৰু তাকে কামখিনি এটা শেষ কৰিব বিচাৰিছোঁ। আৰু কেইদিনমানৰ আগত মানে ৰ'দ দিছিলোঁ যে তেতিয়া এইখিনি মই ধুই ল'লোঁ। ধুওঁতে মানে এইখিনি আজি কভাৰখিনি লগাই আছোঁ আৰু ইটো কাম কৰি আছোঁ। আৰু মায়ে খানাও বনাই আছে, তাতে কাম কৰি থাকোঁতে পাৰ্চেল এটা আহিলে। মানে কি হৈ যায় কেতিয়াবা এনেকুৱা হৈ যায় পাৰ্চেলবিলাক অৰ্ডাৰ দিওঁ পাহৰি থাকোঁ, কি পাৰ্চেল আহিছে ময়ো গম পোৱা নাই, সেইকাৰণে চাই আছোঁ। এইটো পিছত গম পালোঁ যে কি আমাৰ ৰকীৰ কাৰণে মানে পাৰ্চেল এটা অৰ্ডাৰ দিছিলোঁ। আৰু ৰকী মানে কিয় বেল্ট দিছিলোঁ, মানে কি হৈ যায় ন, ৰকীৰ কাৰণে কিছুমান মানে বেল্ট আনি দিওঁ, কিন্তু কি কৰে কেতিয়াবা মানে সজুৱাই নে কি হয় ক'ব নোৱাৰোঁ, ছিঙি দিয়ে, কেতিয়াবা কামুৰি দিয়ে, তেনেকুৱা কৰে। সেইকাৰণে ভাবিছোঁ এইবাৰ অলপ ডাঠ নিচিনা বেল্ট এটা আনি দিছোঁ। কি নাজানো আৰু কিমান দিন ইয়াৰ লগত থাকিব ক'ব নোৱাৰোঁ। এডাল কেনেকুৱা লাগিছে জনাব। তাৰপিছতে মায়ে বেটি গা ধুৱাই দিয়াৰ পিছতে মই লৈ গৈ আছোঁ। মানে মামাৰ ছোৱালীজনী সেইদিনাখন দেখিছিলে যে তাই আহিলে, তাই টিভি চাই আছে, তাইৰ লগতে মানে ৰাখি দিছোঁ অলপ দেৰি খেলিবৰ কাৰণে। আৰু মই ইটো কাম আছে, কামখিনি কৰি লওঁ। আৰু দুপৰীয়া ভাতটো বাৰু মায়ে বনাই আছে আৰু মই মানে কাম কৰি আছোঁ, কাপোৰ ধুই আছোঁ, কাপোৰ মেলি আছোঁ, তেনেকৈ আৰু সেইবিলাক কিবাকিবি সৰু সুৰা কামবিলাক কৰি আছোঁ। আৰু কি কৰি আছোঁ কি নাই কৰা চাই থাকিব। আৰু মানে আজি বাহিৰত অলপমান যাবলগীয়া আছে, কাম আছে যিহেতুকে অলপমান যাবলগীয়া আছে। ক'ত যাওঁ ক'ত নাযাওঁ চাই থাকিব আপোনালোকে দেই। বহুত ভাল লাগে মনটো। আৰু বগৰী কেইটামানো মানে মায়ে শুকুৱাই আছে, আচাৰ বনাব লাগিব। আচাৰ বনালে আপোনালোকক নিশ্চয় দেখাম। মই যিমানখিনি পাৰোঁ আপোনালোকক দেখাই থাকোঁ বাৰু। আৰু তাৰপিছতে ভাত খোৱাটো মই নেদেখালোঁ, সাৱধান ইণ্ডিয়া আমাৰ মায়ে বহুতে চাই বাৰু, ময়ো আহি বহি চাই থাকোঁ। মোৰ ফেভৰেট বুলি ক'ব নোৱাৰি আৰু, কিন্তু চাওঁ হাজবেণ্ডে লৈ আহিছিলে খুৰমা, তাৰপিছতে নিমকি, চাহ খাই লৈছোঁ। খাই লৈ পিনে আহি আছে আলহীটো দেখিছেনে, সেইদিনাখন মনে মানে গালি দি আছে মোক। মানে কি হ'ল সেইদিনাখন মনে মই ভিডিঅ' উঠালোঁ যে, সেইটো কাৰণে ফাৰ্ষ্ট গালিটো শুনি লৈছোঁ। তাৰপিছতে কৈছোঁ হাই বুলি কৈ দিয়ক, তাক হাই বুলি কৈ দিছোঁ ধুনীয়াকৈ। আৰু মাৰ ফ্ৰেণ্ড হয় বাৰু। আজিকালি মানে কি হৈছে আত্মসহায়ক গোটবিলাকৰ পইচা দিছে, 10,000কৈ নে কিবা পইচা দিছে, মই ইমান ভালকৈ নাজানো বাৰু, যিহেতু মই গোটত নাই বাৰু, সেইকাৰণে মই ভালকৈ নাজানো। আৰু এইবিলাকে মিটিঙত বহিছে, কিবা কিবি লিখা মেলা এইবোৰ কৰি আছে। আৰু আমাৰ ঘৰলৈ আহিছিলে, সেইটো কাৰণে ময়ো ভিডিঅ'টো বনাই ৰাখি দিলোঁ। আৰু তাৰপৰা বেটীৰ লগত খেলি আছে, পাপায়ো খেলাই আছে, আৰু আমাৰ মাৰ ফ্ৰেণ্ডগৰাকীও মানে খেলাই আছে, আৰু এনেই আৰু কিবাকিবি কৰি আছে। তাৰপৰা সেনেকৈ কিবাকিবি কাম কৰি আছে। মায়েও বহি লৈ আছে, গোটেইকেইজনী বহি আছোঁ আৰু ময়ো বহি আছোঁ। বহি লৈ পিনে চাহ খাই আছোঁ। তাৰপৰা আকৌ এবাৰ চাহ খালোঁ বুলি ক'ব লাগিব। আৰু চাহটো মই বহুতেই খাওঁ বাৰু, বেছিকৈ খাওঁ, মানে ভাল লাগে চাহ খাই, ক'ব নোৱাৰোঁ কিয়। তাৰপৰা ডিগবৈ গ'লোঁ, ডিগবৈলৈ গ'লোঁ মানে কাম থাকিলে কি হয় ন, উপায় নাই, কেতিয়াবা যাবলগীয়া হয় আৰু উপায় নাই। ৰাতি বুলি কথা নাই আৰু, ডিগবৈলৈ কাম এটা আছিলে, সেইকাৰণে হাজবেণ্ডৰ লগত গ'লোঁ। আৰু চাই থাকক আপোনালোকে। মানে মাংস অলপমান লৈ ল'বা বুলি হাজবেণ্ডে মাংসটো লৈ ল'লে। মাংস মানে কি ব্ৰইলাৰ মাংসই লৈছে। আৰু তাৰপৰা মই বনাই আছোঁ মাংসখিনি, হাজবেণ্ডে বনাইছে লিভাৰটো খাই মানে বহুতে ভাল পাওঁ, সেইকাৰণে। আৰু মই ইমান ভালকৈ, যিহেতু ভাগৰ লাগি আছিলে ন, মই ইমান ভালকৈ ভিডিঅ'বিলাক দেখুওৱা নাই, যিমানখিনি পাৰোঁ দেখালোঁ। আৰু হাজবেণ্ডে লিভাৰ বনালে আৰু মোক টেষ্ট কৰি চাবলৈ ক'লে, কেনেকুৱা লাগিছে জনাবা বুলি ক'লে। আৰু মোক সঁচাকৈ বহুতেই ধুনীয়া লাগিছিলে বাৰু খাই। হাজবেণ্ডে বনালে বহুতেই টেষ্টি হয়। আৰু যদি মোৰ ভিডিঅ'বিলাক ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু বেল আইকনটো টিপি দিব, তেতিয়াহে মোৰ ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পাই থাকিব। আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই, গুড নাইট।